এই ভিডিঅ'টিত আপোনালোকে জুবিনদাৰ চকুত বা জুবিনদাৰ মুখখনত সেই দুখটো অনুভৱ কৰিব পাৰিব যে তেওঁ কিমান বেছি দুখত আছে। তেওঁৰ অন্তৰখনত বহুত এটা দুখৰ বোজা বান্ধি থৈ আছে। তেওঁ আজিলৈকে কাকো খুলি কোৱা নাই, কাকো খুলি কেনে নিজৰ অন্তৰৰ কথাবোৰ প্ৰকাশ কৰা নাই। আৰু এই ভিডিঅ'টো তেতিয়াৰ যেতিয়া তেওঁ নিজৰ ভণ্টিৰ গান শুনি আছিলে, মানে জংকীয়ে গোৱা আউসীৰ গানটো শুনি আছিলে। তেওঁৰ চকুত ইমান দুখ, ইমান ভাগৰ, তেওঁ আজিলৈকে কাকো প্ৰকাশ নকৰিলে। তেওঁ সদায় নিজকে অকলশৰীয়া অনুভৱ কৰিছিলে, সেয়া তেওঁৰ চকুতে গম পায়। হয়, তেওঁৰ কাষত লাখ লাখ মানুহ আছিলে, কিন্তু তেওঁ ভিতৰৰ পৰা সদায় অকলশৰীয়া আছিলে। কাৰণ তেওঁ মানুহজনেই বেলেগ আছিলে। তেওঁ কাকো দুখ দিব বিচৰা নাছিলে। নিজৰ দুখবোৰ অন্তৰত বান্ধি লৈ তেওঁ নিজৰ লগতে লৈ গ'ল। যদিও তেওঁৰ লগত তেওঁৰ পত্নী সদায় থাকে, কিন্তু পত্নীকো চাগে ইমান খুলি কেনে কেতিয়াও দুখবোৰ প্ৰকাশে নকৰিলে দাদাই। দাদা, তুমি য'তেই থাকা শান্তিত থাকিবা। আমি এই কামনা কৰিছোঁ যে আপুনি য'ত আছে একদম শান্তিত আৰামছে থাকক। বহুত কষ্ট দিছে মানুহে আপোনাক, বহুত কষ্ট পালে আপুনি।